নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ অসহযোগ আন্দোলন আৰম্ভ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1920 চনত অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ইয়াৰ কাৰণ আছিল 1919 চনৰ 13 এপ্ৰিলত জালিয়ানাবাগৰ যি হত্যাকাণ্ড ইয়াৰ বিৰোধত মহাত্মা গান্ধীয়ে এই অসহযোগ আন্দোলন আৰম্ভ কৰিছিল আৰু এই অসহযোগ আন্দোলন 1922 চনত বন্ধ কৰি দিয়া হৈছিল কাৰণ উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত উন্মত্ত জনতাই থানাত অগ্নি সংযোগ কৰাৰ ফলত প্ৰায় 22 জন পুলিচ বিষয়াৰ মৃত্যু হৈছিল আৰু সেইভাবে মহাত্মা গান্ধীয়ে এই অসহযোগ আন্দোলন 1922 চনত বন্ধ কৰি দিছিল অসহযোগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল তথা ভাইসৰয় আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ লৰ্ড চেমছফৰ্ড আৰু এই অসহযোগ আন্দোলনৰ সমসাময়িকভাৱে আৰু এটি আন্দোলন চলিছিল যাক বোলা যায় খিলাফত আন্দোলন আৰু এই আন্দোলনৰ গুৰি ধৰিছিল আলী ব্ৰাদাৰ্ছ মোহাম্মদ আলী আৰু শৌকত আলী জালিয়ানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি পৰিত্যাগ কৰা ব্যক্তিগৰাকী শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধীয়ে 78 জন সহযোগীৰ সৈতে দাণ্ডি যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা কেতিয়া আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1930 চনৰ 12 মাৰ্চ মহাত্মা গান্ধীয়ে এই দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ব্ৰিটিছ চৰকাৰৰ লোন আইন ভংগ কৰিবৰ বাবে গান্ধীজীৰ লগত অসমৰ পৰা দাণ্ডি যাত্ৰাত সহযোগ কৰা ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা সীমান্ত গান্ধী উপাধি কাক দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গফৰ খান লণ্ডনত ঘূৰণীয়া মেজমেল কেইবাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 3 বাৰ 1942 চনৰ 8 আগষ্টত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মুম্বাই বৰ্তমান মুম্বাই আৰু এই অধিৱেশনৰ সভাপতি আছিল মৌলানা আব্দুল কালাম আজাদ এই ভাৰত ত্যাগ আন্দোলনতে মহাত্মা গান্ধীয়ে স্লোগান দিছিল ডু অৰ ডাই ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ লৰ্ড লিণ্ডলিথগো অসমত চিপাহী বিদ্ৰোহৰ আঁচনি প্ৰস্তুত কৰিছিল শুদ্ধ উত্তৰটো হ'ব খ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ যোৰহাটত 1858 চনৰ 20 ফেব্ৰুৱাৰীত যোৰহাটত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল অসম এছ'চিয়েশ্যনৰ জন্ম হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1903 চনত আৰু এই অসম এছ'চিয়েশ্যনৰ সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা অসম প্ৰদেশ কংগ্ৰেছৰ জন্ম হয় শুদ্ধ উত্তৰটো হ'ব ঘ 1921 চনত এই 1921 চনতে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল অসম ছাত্ৰ সন্মিলনৰ জন্ম কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1916 চনৰ 25 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশন কিমান চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1926 চনত এই অধিৱেশনৰ সভাপতি আছিল শ্ৰীনিবাস আয়েংগাৰ আৰু এই অধিৱেশনখন আছিল 41 সংখ্যক অধিৱেশন এই পাণ্ডু কংগ্ৰেছৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল তৰুণৰাম ফুকন গান্ধীজীৰ দাণ্ডি যাত্ৰাত তলৰ কোনজন ব্যক্তিয়ে অসমৰ পৰা যোগদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰা বা আইন অমান্য আন্দোলন কিমান চনত হৈছিল 1930 চনত
অসমত স্বৰাজ দলৰ মুখ্য উদ্যোক্তা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক তৰুণৰাম ফুকন। 1923 চনত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসৰ দ্বাৰা এই স্বৰাজ দল গঠন কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰা মহিলাগৰাকী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কনকলতা বৰুৱা। 17 বছৰ বয়সত এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ মৃত্যু হৈছিল। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1943 চনত। ৰাণী গাইডালো ক'ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক নগাপাহাৰৰ। স্বাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ গোপীনাথ বৰদলৈ। বৰ্তমান মুখ্যমন্ত্ৰী, কিন্তু সেই সময়ছোৱাত কি বোলা হৈছিল? প্ৰধানমন্ত্ৰী বোলা হৈছিল। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।